অলপ অলপ পানী কমিছে কিন্তু একদম বেছি কমা নাই। তো পানী এতিয়াও ঘৰৰ ভিতৰত আছেই। আমাৰ বহুত বেছি বেয়া লাগিছে কাৰণ আমাৰ যোনখিনি বস্তু আনিছিলোঁ সেইখিনি একদম প্ৰথমতে ৰাখি আধা মানুহে ৰাখি থৈ দিলে। আৰু চাওক মানুহৰ এই সৰু সৰু দোকানবোৰ দি মানুহবোৰে চলি আছিল, কিন্তু সেই দোকানবোৰে এতিয়া মানে বানপানী উটুৱাই লৈ গৈছে। আৰু এতিয়া আমি বৰ্তমান আছো শিৱদৌলৰ ওচৰত, আৰু শিৱদৌলৰ ওচৰত মানে আমাৰ গোটেইকেইখন গাড়ী আছে, মাত্ৰ এখন গাড়ী আমাৰ আহি পোৱা নাই। তো আমি সেইখন গাড়ীত ৰখি আছো, আৰু সেইখন গাড়ী আহি পোৱাৰ পিছতে ধুনীয়াকৈ আমি ওলাই যাম। আৰু চাওক আমাৰ এইখিনি গোটেইখিনি মাল, আৰু চাগে ৰাস্তাত আমাৰ মাল আধা দি দিয়া গৈছে মানুহক। মানে ৰাস্তাত বহুতখিনি মানুহ আছিল ন কেম্প পাতি, তো তাতে মানে পানী বটল চানী বটল যাক যি লগা আছিল সেইখিনি দিছে, আৰু এইখিনি আছে। আৰু এইখিনি এতিয়া আগত গৈ কিনে আমি ধুনীয়াকৈ দি দিম। আৰু চাওক আগপিনে কিমান বেছি পানী আছে। আৰু ধুনীয়াকৈ আমি চুইফ্টখন এৰি এতিয়া এই গাড়ীখনত উঠিছোঁ, আৰু এই গাড়ীখনতে আমি গোটেই গাঁৱৰ ভিতৰলৈকে যাব চেষ্টা কৰিম। আৰু চাওক পানী ইমানো শুকুৱাই নাই, মানে বহুতে কৈছে কি পানী শুকাইছে, কিন্তু শিৱসাগৰ টাউনত আছোঁ এতিয়া আমি। এই চাওক এইবোৰ ঘৰত পানী আছে, চাওক পানী আছে এতিয়া। এইবোৰ দোকান, এইবোৰ ঘৰ পানী এতিয়াও ভৰ্তি হৈ আছে। এইবোৰ ঘৰত পানী সোমাই আছে, এইবোৰ। আৰু চাওক মানুহৰ এই সৰু সৰু দোকানবোৰ দি মানুহবোৰে চলি আছিল, কিন্তু সেই দোকানবোৰে এতিয়া মানে বানপানী উটুৱাই লৈ গৈছে। তো সেই মানুহখিনি এতিয়া কেনেকৈ চলিব, মানে পানী পানী। আৰু এতিয়া আমাৰ এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল, আমাৰ যোনখন গাড়ী আছিল এই গাড়ীখন মানে কিবা এটা বেয়া হ'ল। সেইটো কাৰণে আমি মানে এতিয়া বেলেগ এখন গাড়ী নিব লাগিব, আৰু গাড়ী আনিব কৈছে আমাৰ আকাশ দাহঁতে। আৰু ধুনীয়াকৈ এই গাড়ীখন মানে বেয়া হৈ থাকিল, এতিয়া মানে আগৰ পিনে পানী চানী আছে, চ' আমি যাব পৰা নাই। আমি এতিয়া মানে মাজতে ফাঁচি আছোঁ ৰ'দত। আৰু আমাৰতো আগৰ গাড়ীখন বেয়া হৈ গ'ল, এতিয়া নতুনকৈ এখন ট্ৰেক্টৰ আনিছোঁ আমি। ধুনীয়াকৈ এই ট্ৰেক্টৰখন আহিছে, এতিয়া আমি এই ট্ৰেক্টৰখনতে উঠি কিনে ধুনীয়াকৈ গুচি যাম। আৰু এতিয়া আমাৰ এই গাড়ীখনৰ পৰা মালখিনি ধুনীয়াকৈ ট্ৰেক্টৰত উঠাই দিয়া হ'ব, আৰু গোটেইখিনি মানে আমাৰ দাদাসকলে এইখন গাড়ীৰ পৰা সেইখন গাড়ীত এতিয়া ধুনীয়াকৈ উঠাই দিব, আৰু সেই গাড়ীখন লৈ কিনে আমি ধুনীয়াকৈ ওলাই যাম। আৰু ধুনীয়াকৈ আমি গোটেইকেইটা বহি লৈছোঁ এখন ট্ৰেক্টৰতে, য'ত আমি 4খন গাড়ী লৈ গৈছিলোঁ। এতিয়া গোটেইখিনি মানুহ আমি এখন ট্ৰেক্টৰতে উঠিছোঁ, আৰু এতিয়া ধুনীয়াকৈ আমি ইয়াৰ পৰা ওলাই যাম। লেটছ গো। আৰু আমাৰ চুইফ্টখন আগত থৈ অহাৰ এটা মেইন কাৰণ হৈছে এইপিনে চাওক কিমান বেছি পানী আছে। চব পানীৰ কাৰণে আমাৰ চুইফ্টখন একদম আগত থৈ আহিছোঁ। আৰু একদম ভালকৈ ধৰি ল'ব দিছে। আৰু চাওক এইখন গাঁৱৰ মাজে মাজে গৈ আছোঁ, এই ঘৰ মানুহৰো চাওক, অকল এই ঘৰ বুলি নহয়, এই আগত মানে দেখি আহিছোঁ স্কুটি গাড়ী গোটেই পানীৰ তলত আছে। আৰু এই চাওক ইপিনে অকণমান পানী শুকাইছে, কিন্তু আগত আৰু বহুত বেছি পানী আছে। এইখিনিত মানে পানী অলপমান শুকাইছে, এইখিনি অলপমান টাউন এৰিয়া, চব গাঁৱৰ ভিতৰত গ'লে একদম বহুত পানী আছে। এইখন স্কুল চাওক, স্কুলখন গোটেই পানীৰ তলত আছে বৰ্তমান। এইখন চাওক, এইখিনিত মানে বেছি পানী উঠা নাই, সেইকাৰণে চব গাড়ী আনি ইয়াতে থৈ দিছে। আৰু আগৰ পিনে মানে বহুত বেছি পানী আছে, আপোনালোকে চাওক। এই চাওক ইয়াৰ পৰা কণ্টিনিউ আপোনালোকে পানী 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 পানীয়ে দেখা পাব, মানে আগফালে যিমান যাব সিমান বেছি আপোনালোকে পানীয়ে দেখা পাব ইয়াৰ পৰা। আৰু চাওক কিমান বেছি, মানে ইয়ালৈকে ট্ৰেক্টৰ বেছি অহা নাই, মানে সাহায্য মানুহে দিব অহা নাই। চ' এইখিনি মানুহে মানে আজিৰ দিনটোত চাগে দুবাৰ বা তিনিবাৰ পাইছে। চ' এইখিনি মানুহ একদম বেছি কমকৈ পাইছে, আৰু আগততো পোৱাই নাই। চ' আমি একদম আগলৈকে যাব চেষ্টা কৰি আছোঁ। মেখেলা চাদৰ আছে। এই গাঁওখন টোটেলি পানীৰ তলত এতিয়াও আছে, মানে ঘৰৰ ভিতৰতো পানী আছে। কিছুমান ঠাইততো ৰাস্তাততো পানী নাই, কিন্তু এইটো ৰাস্তাটো মোটামুটি ইমানমান পানী আছে। চ' আমি ভালকৈ যিমানখিনি পাৰোঁ সকলোকে দিব চেষ্টা কৰি আছোঁ। আৰু আমি ভিতৰত গৈ আছোঁ, তেওঁলোকেতো পোৱাই নাই এতিয়ালৈকে। চ' তেওঁলোককো আমি দিব চেষ্টা কৰিছোঁ, আৰু আমি ইয়াত 2-3 দিন আছোঁৱে। চ' যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা দিম। আৰু আপোনালোকেতো আমাক বহুত বেছি ছাপোৰ্ট কৰিছে, সেইখিনিও বহুত বেছি ভাল লাগিছে। আপোনালোকে আহিব নোৱাৰিলেও আমাক ছাপোৰ্ট কৰিছে, সেইখিনি বহুত বেছি ভাল লাগিছে। কিন্তু আপোনালোকে যেতিয়া ইয়াতে আহিব, যোনে যোনে আহিছে তেওঁলোকে গম পাইছে যে
ইয়াত আহি এওঁলোকৰ পৰিস্থিতিটো দেখি একদমেই বেছি বেয়া লাগি গৈছে। এই চাওক ঘৰবোৰ একদম বেছি পানীৰ তলত লুকাই আছে এতিয়া। এইটো লওক কি বস্তু? এইখন এখন খেতি পথাৰ, কিন্তু এইটো দেখিবলৈ এখন কিবা নদী সাগৰ তেনেকুৱা ফিল এটা আহিছে। চাওকচোন ইমান বেছি পানী, এই ঘৰবোৰত পানী এতিয়াও সোমাই আছে। মানে ইপিনে গাঁৱৰ পিনে একদম ভিতৰৰ পিনে পানী এতিয়ালৈকে কমাই নাই, মানে অলপ অলপ পানী কমিছে কিন্তু একদম বেছি কমা নাই। তো পানী এতিয়াও ঘৰৰ ভিতৰত আছেই। এই গাঁওখনত মানে মই এটা কথা ভাবিলোঁ, চাগে এই গাঁওখনত বহুত বেছি পানী হৈছে, সেইটো কাৰণে এতিয়ালৈকে শুকুৱাই নাই। কাৰণ টাউনতো বহুত বেছি পানী হৈছিল, তো টাউনৰ পানীখিনি শুকাই গ'ল, কিন্তু গাঁৱৰ যোনখিনি পানী আছে এতিয়ালৈকে ওলাই যাবও ৰাস্তা পোৱা নাই। আৰু এই পানীখিনি শুকাওঁতে বহুত দিন লাগিব, কাৰণ ৰ'দতহে শুকাব লাগিব এই পানীখিনি, কাৰণ ওলাই যোৱাটো ৰাস্তা নাই। এইখিনি পানী ইয়াতে জমা লাগি আছে। আপোনালোকক মই এটা কথা কওঁ, এইখিনি মানুহৰ এনেতো নৰ্মেল দিনত একোৱে অভাৱ নাই। চাওক এই বানপানীয়ে এনেকুৱা মানুহকো মানে অভাৱত পেলাই দিছে। তেওঁলোকে আমাক সুধিছে কি আছে তোমালোকৰ, এতিয়া আমাৰ তাত নায়েই, এতিয়া আমাৰ তাত অকল আছে পানী। পিছত সেই মানুহজনে আমাৰ পৰা পানী নিব আহিছে বৰ্তমান। আপোনালোকে যদি ইয়াতে আহিম বুলি ভাবিছে তেতিয়াহ'লে মই আপোনালোকক এটা কথা কওঁ, একদম টাউন এৰিয়াখিনিত একদমেই বেছি নিদিব। গাঁৱৰ 3-4 কিলোমিটাৰমান একদম ভিতৰত দিব ট্ৰাই কৰিব। যিমান যি কৰিলেও আপোনালোকে 3-4 কিলোমিটাৰমান ভিতৰত আহি এই মানুহখিনিক দিব একদম বেছি ট্ৰাই কৰক। আমাৰ বহুত বেছি বেয়া লাগিছে, কাৰণ আমাৰ যোনখিনি বস্তু আনিছিলোঁ সেইখিনি একদম প্ৰথমতে ৰাখি আধা মানুহে ৰাখি থৈ দিলে। তেওঁলোকে সদায় পাই আছে, তেওঁলোকে মোটামুটি এঘণ্টাত 3-4 বাৰমানকৈ পায়ে আছে। তো তেওঁলোকে এনেকুৱা কৰিব নালাগে, আৰু এওঁলোকে পোৱাই নাই। এওঁলোকে